অসমৰ মাননীয় মুখ্যমন্ত্ৰী মতো পুৰণি চিনাকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতকতো মই প্ৰধানমন্ত্ৰী হ'ব কৈছিলোঁৱেই এটা মিটিঙত। এইটো একেবাৰে পুৰা দিল্লীত নিউজ ওলাই গৈছিল। তাৰপিছত মোক বিভিন্ন ধৰণৰ ফোনো আহিছিল। মই যিটো দেখা পাওঁ সঁচা কথাটোৱেই মই কৈ দিছিলোঁ, কাৰণ এনেকুৱা নেতা আমাৰ নৰ্থ ইষ্টতো নাই, সেইটো মানিবই লাগিব, কৰ্মশ্ৰী। গতিকে মই ভাবোঁ তেওঁৰো আশীৰ্বাদ BTCৰ ওপৰত থাকিব, কাৰণ তেওঁ আগৰ পৰাই সহায় কৰি আছে। তেওঁ জনজাতিয়ে দুখ পোৱা কোনো কাম নকৰে, মই সেইকাৰণে তেওঁকো ভাল পাওঁ। আৰু এইখিনি যিহেতু ইমান ডাঙৰ গোটেই BTRটো ঘূৰিলোঁ, তো আমাক BTC চৰকাৰে যিটো দায়িত্ব দিছিলে যে DMIT টেষ্ট কৰাৰ কাৰণে প্লাছ গ্ৰুপ ইঞ্চুৰেঞ্চ কৰাৰ কাৰণে, তো আমাৰ এজ পাৰ ডাটা এতিয়ালৈ আমি 4,75,000 চেম্পুল কালেকশ্যন কৰিলোঁ 5টা ডিষ্ট্ৰিক্টৰ পৰা। কিন্তু আমাৰ চেম্পুল কালেকশ্যন কৰিব লগা আছে প্ৰায় 7,39,103 টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ। এই যে মানৱ সম্পদ ঘৰাৰ কাৰণে আমি যে DMIT টেষ্টটো কিয় কৰিব লগা হৈছে, আমি DMIT টেষ্ট কৰাৰ পিছত ফিংগাৰ প্ৰিণ্টছ লোৱা হয়, তাৰ ওপৰত ল'ৰা ছোৱালীৰ বাই বাৰ্থ যিটো কোৱালিটি আছে সেই কোৱালিটিটো ধৰা পৰে। কাৰণ ইয়াতে কোনোবাই হয়তো ক'ব পাৰে যে এইটো 100% নহয়, এইটো অৱশ্য কাৰেক্ট। 100% যে একুৰেট হ'ব এইটো নহয়, কিন্তু 95% একেবাৰে কাৰেক্ট, সেইখিনিতো আমি বুজি পাওঁ। গতিকে এটা ৰিপৰ্টৰ যদি 95% কাৰেক্ট হয়, তেতিয়া সেইটো এটা ডাঙৰ অৱদান। গতিকে এইটো কৰাৰ পিছত ল'ৰা ছোৱালীয়ে ভৱিষ্যতত কোন লাইনত পঢ়িব, হয়তো স্পৰ্টছত যাব বা মেডিকেল লাইন বা ইঞ্জিনিয়াৰিং লাইন। কাৰণ আমি দেখিছোঁ ল'ৰা ছোৱালী এটা যেতিয়াই ভাল ৰিজাল্ট কৰে তাক জবৰদস্তি তাক ছায়েন্সত দিয়া হয়। কিন্তু এইটো আমাৰ কোকৰাঝাৰ ছায়েন্স কলেজৰ এটা এক্সপিৰিয়েঞ্চ মই গম পাওঁ। ইমান লেটাৰ 5টা লেটাৰ পাইছে হায়াৰ ছেকেণ্ডাৰী মেট্ৰিকত, তাৰপিছত হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পঢ়াৰ কাৰণে সি ফেইলো কৰে। গতিকে এইটো গাৰ্জিয়ানে নাজানি পেলাই নাইবা ষ্টুডেণ্টছবোৰে বুজি নাপায় যে ভৱিষ্যতত মই কি হ'ম। গতিকে এই মানৱ সম্পদ গঢ়াৰ কাৰণে নিজৰ গতিটো কোনফালে যায় সেইটো ধৰাৰ কাৰণে আমি এই প্ৰচেছটো গোটেই BTR, ইয়াত আমাৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই। আমি বিচাৰিছোঁ কি ল'ৰা ছোৱালীৰ মংগল হওক, সেইটোৱে আমি বিচাৰিছোঁ। তো গতিকে ইয়াৰ লগে লগে আমি চৰকাৰক প্ৰপ'জেল দিলোঁ, যিমান ল'ৰা ছোৱালী আছে ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী লৈ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ যিমান ষ্টুডেণ্ট আছে চবকে 5 লাখ টকাকৈ ইঞ্চুৰেঞ্চ দি দিয়ক। তো ইঞ্চুৰেঞ্চ দিয়াৰ কাৰণে আমাৰ BTC চৰকাৰে হাজিৰ হ'ল। তো ইতিমধ্যে ইলেকশ্যন কোড অফ কণ্ডাক্টৰ কাৰণে আমি এইটো অকেজনেলি আমি ডাঙৰ মিটিং কৰি এইটো কৰিব নোৱাৰোঁ, যদিও আমাক ইলেকশ্যন কমিশ্যনে পাৰ্মিশ্যন দিছে, কিন্তু মিটিং কৰিব নোৱাৰিম। গতিকে আমি এইটো ৰেচপেক্টিভ ইনষ্টিটিউশ্যনত আমি কেনেকৈ পাই সেইটো আমি ব্যৱস্থা কৰিম। এইটো আমাৰ অকণমান টেকনিকেল ডিফিকাল্টিৰ কাৰণে দেৰি হৈ আছে, কিন্তু ইলেকশ্যনৰ আগত পাই যাব লাগে আমি আশা কৰিছোঁ। কাৰণ তাতে 54,000, তো ফাৰ্ষ্ট ফেজত আমাৰ 36,300 কিমানটা আছিলে, মনত নাই একচুৱেলি। তো গতিকে এইবোৰ পদক্ষেপ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব সেইবোৰ কাৰণে এইবোৰ কৰা হৈছে। আৰু এইটো এটা ছাষ্টেইনেবল প্ৰগ্ৰাম, কাৰণ এইটো বন্ধ নহয়। মানৱ সম্পদটো কেনেকুৱা হয়, ক্লাছটো বাঢ়ি থাকিব, উঠি থাকিব, টেষ্টটো কৰি থাকিবই লাগিব, কাৰণ এইটো এটা কনষ্টেণ্ট প্ৰচেছ। আৰু যিটো ইঞ্চুৰেঞ্চ পাব গ্ৰুপ ইঞ্চুৰেঞ্চ, যিটো আপোনাৰ কিবা এক্সিডেণ্ট হ'লে, কিবা হেৰি হ'লে, হেল্থ প্ৰব্লেম হ'লে, পেৰালাইজ হ'লে তেওঁলোকে 5 লাখকৈ পাব, এইটো চৰকাৰ হেৰিৰ ফালৰ পৰা ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা। এই যে পদক্ষেপবোৰ BTC চৰকাৰে কৰিছে সেইকাৰণে ধন্যবাদ জনাইছোঁ। তো আজি ইয়াৰ লগে লগে আৰু এটা ডাঙৰ পদক্ষেপ যিটো আমি বিশ্বস্ত সূত্ৰে খবৰ পাইছোঁ, কাৰণ আমি যেতিয়া প্ৰপ'জেল দিছিলোঁ তেতিয়াই আমি গম পাই গৈছোঁ যে বড়োলেণ্ড এৰিয়াটো এটা ইকনমিক জ'ন হ'ব ধৰিছে। অহা অক্টোবৰ কি নৱেম্বৰ মাহত স্পেচিয়েল ইকনমিক জ'ন হ'ব, চেছ যিটো বুলি কয়, চেছ স্পেচিয়েল ইকনমিক জ'ন। আজি গোৱা যেনেকৈ স্পেচিয়েল ইকনমিক জ'ন, তো স্পেচিয়েল ইকনমিক জ'ন হোৱাৰ লগে লগে কি হ'ব, আমাৰ ইয়াতে যিবোৰ বিজনেছমেন আছে তেওঁলোকৰ টেক্সটো কমি যাব, আৰু যিমান অজনজাতি মানুহ আছে 6th শিডিউল এৰিয়াত তেওঁলোকৰ টেক্সটো আধা হ'ব। তো এইবোৰ চিন্তাধাৰাটো আমাৰ BTC চৰকাৰে কৰিছে অৱশ্য এইটো, কাৰণ এইবোৰ হ'ল ছাষ্টেইনেবল, যিকোনো ৰাজনৈতিক দলেই কৰক। তো আমি যিটো দেখা পাওঁ সেইখিনিৰ কথা কৈছোঁ।
ইয়াৰ লগে লগে আজি চাওক 6 এৰিয়াত বড়োসকলৰ আপোনাৰ যিটো ট্ৰাইবেল মানুহসকলৰ 89.1% অধিকাৰ, সেইটো কোনেও ডিনাই কৰিব নোৱাৰে। কোনোবাই যদি ইয়াৰ ধ্বংস কৰিব বিচাৰে তাত আমি বেয়া পাম, কাৰণ ইলেকশ্যনটো আহি থাকিব যাই থাকিব, কিন্তু জাতিৰ অস্তিত্বটো কেতিয়াও হেৰি নহয়। কাৰণ ইমান ডাঙৰ BTAD এৰিয়া আমাৰতো বড়োলেণ্ড পাব লগা আছিলে, তো গতিকে তথাপি 6 এৰিয়াটো আমাৰ ৰাইজে মানি লৈছে। গতিকে ইয়াৰ ওপৰত কোনেও যাতে ষড়যন্ত্ৰ নকৰে, মই আৰু বিশেষকৈ সকলো ৰাজনৈতিক নেতাক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে কোনো ধৰণৰ সৃষ্টি নহয়, ব্যাঘাত নঘটে। তো গতিকে ৰাজনৈতিক কৰি থাকক, কিন্তু মই আজি এটা অত্যন্ত আনন্দৰে মোৰ কেতিয়াবা চকু পানী আহিছিলে যেতিয়া তেওঁলোকে মিলিছিল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো দুয়োজনে যেতিয়া ক'লে বড়ো জাতি হিচাপে এক, মোৰ তেতিয়াই মানে অন্তৰত একেবাৰে লাগি গ'ল, ইমান মহান নেতা দুইজন। কিন্তু ৰাজনীতিটো বেলেগ, কাৰণ ৰাজনীতি কৰি থাকক, কিন্তু জাতি হিচাপে এক বুলি যেতিয়াই কৈছে মোৰ এনেকুৱা চেণ্টিমেণ্ট হৈছে, মোৰ চকু পানী ওলাই গৈছে। গতিকে এই যে আজি আমি শান্তি প্ৰক্ৰিয়া ইয়াতে চলিছে, এই দুই মহান নেতাৰ অৱদান BTCত আমি পাহৰিবই নোৱাৰোঁ কোনেও। তো গতিকে আমি দুইজনকেও আমি আশীৰ্বাদ দিছোঁ, যাৰ ঈশ্বৰে যাক লিখি দিছে তেওঁৱেই হ'ব ভৱিষ্যতৰ হেৰিটো। গতিকে আৰু মই ভাবোঁ যেতিয়াই আমাৰ এইটো স্পেচিয়েল ইকনমিক জ'ন হ'ব, তাত আমাৰ ইয়াতে অজনজাতি মানুহখিনিও জনজাতি মানুহখিনিও ঘৰে ঘৰে চাকৰি এটা হৈ যাব। সেইটো কাৰণে মই খুব ইচ্ছা কৰিছোঁ, কাৰণ ৰাজ্য পোৱাটোতো অলপ কঠিন হয়। গতিকে এইখিনি, গতিকে এতিয়া আমাৰ DMIটোতো কনষ্টেণ্ট চলি থাকিব। আমি ফাৰ্ষ্ট ফেজত 5টা ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট ফেজটো কৰিলোঁ কনষ্টিটিউৱেঞ্চি ৱাইজ। ইয়াৰ পিছত আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ইনষ্টিটিউশ্যন ৱাইজ আমি চলাই আছোঁ। এইটো কনষ্টেণ্ট চলি থাকিব, কাৰণ ইলেকশ্যন কমিশ্যনে আমাক পাৰ্মিশ্যন দিছে, ইয়াত বাধা দিয়া নাই। এইটো ষ্টুডেণ্টৰ মংগলৰ কথা চিন্তা কৰে। গতিকে মই ইলেকশ্যন কমিশ্যনকো ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মতো পুৰণি চিনাকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতকতো মই প্ৰধানমন্ত্ৰী হ'ব কৈছিলোঁৱেই এটা মিটিঙত। এইটো একেবাৰে পূৰা দিল্লীত নিউজ ওলাই গৈছিল। তাৰপিছত মোক বিভিন্ন ধৰণৰ ফোনো আহিছিল। মই যিটো দেখা পাওঁ সঁচা কথাটোৱেই মই কৈ দিছিলোঁ, কাৰণ এনেকুৱা নেতা আমাৰ নৰ্থ ইষ্টতো নাই, সেইটো মানিবই লাগিব, কৰ্মশ্ৰী। গতিকে মই ভাবোঁ তেওঁৰো আশীৰ্বাদ BTCৰ ওপৰত থাকিব, কাৰণ তেওঁ আগৰ পৰাই সহায় কৰি আছে। তেওঁ জনজাতিয়ে দুখ পোৱা কোনো কাম নকৰে, মই সেইকাৰণে তেওঁকো ভাল পাওঁ। আৰু এইখিনি